Hello everyone, welcome to Knowledge Clarity YouTube channel. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰেজেন্ট টেন্সৰ বিষয়ে। বন্ধু-বান্ধৱীসকল, আমি সকলোৱে জানো যে প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে: সিম্পল প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। ইয়াৰ আগৰ ভিডিঅ'ত আমি সিম্পল প্ৰেজেন্ট টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিলো। আজিৰ ভিডিঅ'ত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম। বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে হৈছে যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে সম্পূৰ্ণ হৈছে বা কিছু সময়ৰ আগত শেষ হৈছে আৰু তাৰ ফলাফল এতিয়ালৈ আছে, তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। প্ৰেজেন্ট পাৰফেক্ট টেন্স সেন্টেন্সৰ ফৰ্মুলাটো হৈছে এনে ধৰণৰ: সাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ V3 প্লাছ অবজেক্ট। আৰু ইয়াত V3 মানে হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। ইয়াত কেইটামান এক্সাম্পল দিয়া আছে। এক্সাম্পল কেইটা চালে হয়তো আমি ভালদৰে বুজিব পাৰিম। I have eaten rice। ইয়াত I হৈছে সাবজেক্ট, সাবজেক্টৰ লগত have ব্যৱহাৰ হৈছে, আৰু eaten হৈছে ইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু rice হৈছে অবজেক্ট। ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে she has gone to school, অৰ্থাৎ তাই স্কুললৈ গৈছে। আৰু they have finished their homework, অৰ্থাৎ তেওঁলোকে হোমৱৰ্ক কৰি সম্পূৰ্ণ কৰিছে। এই যে হোমৱৰ্ক সম্পূৰ্ণ কৰিলে, এই হোমৱৰ্কৰ কামটো অতীতত আৰম্ভ কৰি কিছু সময় আগত সম্পূৰ্ণ কৰিছে। এতিয়া চাওঁ আমি হেজ আৰু হেভৰ ব্যৱহাৰ। প্ৰেজেন্ট টেন্সত হেজ আৰু হেভৰ ব্যৱহাৰ হয়, কিন্তু দুয়োটাৰ ব্যৱহাৰ সাবজেক্টৰ ওপৰত নিৰ্ভৰ কৰে। হেজৰ ব্যৱহাৰ হয় হি, she, it আৰু সিংগুলাৰ নাউনৰ সৈতে, আৰু হেভৰ ব্যৱহাৰ হয় I, we, you আৰু প্লুৰেল নাউনৰ সৈতে। এক্সাম্পল: he has written a letter, we have watched the movie। এই বাক্যকেইটাত he পাছত has ব্যৱহাৰ কৰা হৈছে আৰু we পাছত have ব্যৱহাৰ কৰা হৈছে। ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ফৰ্মুলাটো হৈছে এনে ধৰণৰ: has বা have প্লাছ সাবজেক্ট প্লাছ V3 প্লাছ অবজেক্ট। এক্সাম্পল: have you done the work? প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইণ্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সাবজেক্টৰ আগত has বা have আৰু সাবজেক্টৰ পাছত ভাৰ্ব আৰু অবজেক্ট বহে। ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে has she reached school? এই সেন্টেন্সটোৰ he হৈছে সাবজেক্ট আৰু সাবজেক্টৰ ইণ্টাৰগেটিভ বুজাবৰ বাবে সাবজেক্টৰ আগত has বহিছে, আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হোৱাৰ বাবে ইজৰ পাছত ed লাগিছে। স্কুল হৈছে অবজেক্ট। পাষ্ট পাৰফেক্ট সেন্টেন্সত সাধাৰণতে এইবোৰ শব্দ ব্যৱহাৰ হয়: জাষ্ট, অলৰেডি, এট, এভাৰ, নেভাৰ, ৰিচেণ্টলি, চিন্স, ফৰ ইত্যাদি। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নিগেটিভ সেন্টেন্স যদি চাওঁ, ইয়াৰ ফৰ্মুলা হৈছে সাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ নট প্লাছ V3 প্লাছ অবজেক্ট। এক্সাম্পল: I have not eaten yet, she has not come home। এই সেন্টেন্সকেইটা নিগেটিভ বুজাবলৈ not ব্যৱহাৰ কৰা হৈছে, আৰু I পাছত have, she পাছত has আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হৈছে। সো ফ্ৰেণ্ডছ, আশা কৰোঁ এতিয়া তুমি প্ৰেজেন্ট পাৰফেক্ট টেন্স সহজে বুজিব পাৰিলা। নেক্সট ভিডিঅ'ত আমি শিকাম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। যদি ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।